Welcome to my channel হাতৰ জ্যোতি। ইমান গৰম পৰিছে, গৰমত আমি কোল্ড ড্ৰিংক ব্যৱহাৰ কৰোঁ। কোল্ড ড্ৰিংকত বহুত ধৰণৰ কেমিকেল থাকে। সৰু ল'ৰা ছোৱালী ডাঙৰৰ স্বাস্থ্যৰ বাবে হানিকাৰক। বলকচোন এটা আমি হেল্থি ড্ৰিংক বনাওঁ। আজি বনাব লৈছোঁ মগু। তাৰ বাবে কেইটামান লেচু লাগিব আৰু বেদনা। এতিয়া মই বাকলিবোৰ এৰুৱাই লৈছোঁ। মিক্সি বলত মই বেদনাখিনি দি পিনে পেষ্ট কৰি লওঁ। ব্লেণ্ড কৰা হৈ গ'ল। এতিয়া এখন চেকনিৰে মই ৰসখিনি ওলাই লওঁ। ৰসখিনি ওলোৱা হৈ গ'ল। এতিয়া মিক্সি বলত মই লেচুখিনি দি দিম আৰু 2 চামুচ চেনি দিম। আপোনালোকে হানিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ব্লেণ্ড কৰি ল'ম। ব্লেণ্ড কৰা হৈ গ'ল। এতিয়া চেকনিৰে ৰসখিনি ওলাই ল'ম। বাতি এটা লৈছোঁ, তাত মই লেচুৰ ৰসখিনি দিম আৰু বেদনাৰ ৰসখিনি দি পিনে মিক্স কৰি ল'ম। মই ঘৰতে জেলি প্ৰস্তুত কৰি লৈছিলোঁ। আপোনালোকক যদি ৰেচিপি লাগে জনাব। এটা গ্লাছত মই জেলি কিউববিলাক দি দিলোঁ। এতিয়া আইচ কিউব কেইটামান দি দিম। মিক্স কৰা ৰসখিনিও দি দিম। ওপৰত কেইটামান গাৰ্নিছৰ বাবে আইচ কিউব দিম আৰু জেলিৰ কিউব দিম। হৈ গ'ল মোৰ মগু। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু সৰু ল'ৰা ছোৱালী থাকিলে খাই বহুত ভাল পাব। মোৰ ৰেচিপিবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এণ্ড লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।